নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ ঘৰৰ একেবাৰে নিচেই কাষতে থকা এখন জংঘল। এই জংঘলখনত আপোনালোকে দেখিবলৈ পাব বন্যপ্ৰাণীসকলৰ পৰা আক্ৰমণৰ ফলত হোৱা ধ্বংসলীলা লগত আশ্চৰ্যজনক বস্তু। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। এয়া অৰণ্যৰ ভিতৰলৈ পোনে প্ৰৱেশ কৰি যাওঁতেই দেখিবলৈ পোৱা গৈছে বনৰীয়া হাতীয়ে কৰা কিছুমান ধ্বংসৰ দৃশ্য। এয়া নিশ্চয় আপোনালোকে মন কৰিছে কেনেদৰে টচ নচ কৰি ভাঙি চিঙি চুৰমাৰ কৰি দিলে বনৰীয়া হাতী এটা ফৰেষ্টাৰ কেম্প, যিটো কেম্পত কিছুমান প্ৰয়োজনীয় সামগ্ৰী থোৱা হৈছিল। অৰণ্যৰ আৰু অলপ ভিতৰলৈ সোমাই গৈ দেখিবলৈ পালোঁ এটা আশ্চৰ্যজনক বস্তু, যিটো বস্তু খোৱাৰ লগে লগে মানুহ খন্তেকতে মৃত্যুমুখত পৰিব পাৰে। এই বস্তুটো হৈছে কাঠফুলা। এইটো এটা বিষাক্ত কাঠফুলা। কাঠফুলা কেইবা প্ৰজাতিৰো পোৱা যায়, তাৰে ভিতৰত খোৱা কাঠফুলাও দেখিবলৈ পাওঁ, কিন্তু এইবিধ কাঠফুলা খোৱাৰ লগে লগে মানুহ মৃত্যুমুখত পৰিব পাৰে। গতিকে বন্ধুসকল, এই কাঠফুলাৰ পৰা সদায় দূৰত থাকিব আৰু কেতিয়াও ভক্ষণ কৰিবলৈ চেষ্টা নকৰিব। এয়া দেখিবলৈ পাইছে শাৰী শাৰীকৈ পুলি ৰোপণ কৰি দিছে এফালে। এইবিলাক জংঘল চাফ চিকুণ কৰি মেলি নতুনকৈ পুলি ৰোপণ কৰি জংঘলখন এটা সুন্দৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে আৰু লগতে বন্যপ্ৰাণীৰ পৰা হাত সাৰি থাকিবৰ বাবে এখন মুকলি কৰি মেলি ইয়াত চাৰিওফালে বাউণ্ডেৰী মাৰি ফেঞ্চিং মাৰি দিয়া হৈছে, কোনো যাতে বন্যপ্ৰাণী প্ৰৱেশ কৰিব নোৱাৰে। তথাপিতো ইয়াত বন্যপ্ৰাণীৰ উৎপাত দিনক দিনে বাঢ়ি গৈ আছে। তেনেহ'লে আপোনালোকে নিশ্চয় মন কৰিব পাৰিছে এই গাঁওখনৰ মানুহবিলাকে কেনেদৰে কি পৰিস্থিতিত জীৱন যাপন কৰি আছে। এই বন্যপ্ৰাণীসমূহৰ বাদেও এই অৰণ্যখনত আৰু কিছুমান বহুতো নানা ধৰণৰ বিভিন্ন প্ৰকাৰৰ বস্তু দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত এয়া দেখিবলৈ পাইছে আমাৰ থলুৱা প্ৰজাতিৰ যিটো কেঁকুৱা, ৰঙা কেঁকুৱাটো, আমি ইয়াক দেও কেঁকুৱা বুলি কওঁ। আপোনালোকে দেখিব পাইছে নিশ্চয়, এই গাঁতবিলাকত সোমাই থাকে। এনেদৰে বৰষুণ দিলে বৰষুণৰ পানী ভৰ্তি হৈ যেতিয়া গাঁতবিলাক ফুল্টি হৈ যায়, কেঁকুৱাবিলাক বাহিৰলৈ ওলাই আহে, তেতিয়া আমি দেখিবলৈ পাওঁ। কিন্তু এইটো বস্তু নিশ্চয় ধৰিব পাৰিছে, এইটো এটা জোক, যিটোৱে মানুহৰ শৰীৰৰ তেজ খাই জীয়াই থাকে। কিছুমান খোৱা বস্তু ওলাব বুলি আমাৰ চহৰৰ পৰা অহা কিছুমান লগৰে এয়া বিচাৰিব ধৰিছে, কাঠপোক খাবলৈ বিচাৰিছে। এয়া আমাৰ হীৰকজ্যোতি পাতৰে স্নেফাৰ ডগৰ লেখীয়া গোন্ধ লৈ লৈ কাঠপোক খাবলৈ বিচাৰিছে। ইয়াৰ উপৰিও আমি এই অৰণ্যখনত আৰু কিছুমান বস্তু দেখিবলৈ পাইছোঁ। এয়া আপোনালোকে নিশ্চয় মন কৰিছে উই সাঁফলু বুলি কোৱা হয় ইয়াক। এই বস্তুটোৰ পৰা আমি বহুতো ধৰণে উপকৃত হওঁ। ইয়াক আপোনালোকে মীন পালনত দানা হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও এই উইৰ মাটিৰ পৰা মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়। লগতে ইয়াৰ এটা অপকাৰিতাও দেখিবলৈ পোৱা যায়, যেনে ধৰক আপোনাৰ ঘৰত কিছুমান ফাৰ্নিচাৰৰ বস্তু থোৱা হৈছে, তাত যদি এই উই পোকবিলাকে যদি বাঁহ লয়, তেতিয়া গোটেই বস্তুটো ধ্বংস কৰি দিয়াৰ চান্স থাকে। গতিকে ইয়াৰ অপকাৰিতা বুলি ক'বলৈ এইটোৱে বিশেষকৈ। হাবিৰ মাজতো দেখিবলৈ পোৱা গৈছে এয়া কিদৰে বনৰীয়া জীৱ জন্তুৱে এই গছ গছনি ভাঙি তহিলং কৰি দিছে, আপোনালোকে নিশ্চয় দেখিব পাইছে। গতিকে বন্ধুসকল, আজি এই ভিডিঅ'টিত আপোনালোকক মই আমাৰ এই গাঁওখনৰ অৰণ্যৰ কিছু তথ্যৰ লগতে গাঁওখনত কিমান বিপদৰ সন্মুখীন হৈ মানুহবিলাক জীয়াই আছে তাৰ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব